এয়া যেন উদাসীন সময়। প্ৰত্যাহ্বানৰ ভিৰৰ মাজত হেৰাই গৈছে সোণোৱালী গাঁও। পাহৰি পেলাইছে মানুহে জীৱনৰ ৰাগী। ক'ত হেৰাল অতীতে গৰকা গাঁৱৰ সেই মধুৰ ক্ষণবোৰ? সোঁৱৰণিৰ দলিচাত উপচি পৰে শৈশৱৰ স্মৃতিবোৰ। আকাশৰ তৰা গণি গণি আইতাৰ মুখত সাধু শুনা, ককাৰ সৈতে ধেমালি কৰি কৰি সন্ধিয়া জোনাকী পৰুৱাৰ খেদি ফুৰা, সমনীয়াৰ সৈতে ঘৰ ঘৰ দৰা কইনাৰ খেলা। তেতিয়াতো নাছিল যান্ত্ৰিকতা, আছিল মৰম, আদৰ আৰু আত্মীয়তা। এতিয়াতো বিহু আহিলে শুনি নাপাওঁ ঢেঁকীৰ মাত, খেতি পথাৰত দেখি নাপাওঁ গৰুৰ হাল। যান্ত্ৰিকতাৰ কোলাহলত হেৰাই গৈছে আজি সকলোবোৰ। বাঢ়ি গৈছে মানুহৰ মাজত পাৰাপাৰহীন দূৰত্ব। আহি গৈছে মৰমৰ মাজত টকা পইচাৰ স্থান। সলনি হৈছে সময়, সলনি হৈছে মানুহ। অতীতবোৰ গৈছে ৰৈ কেৱল স্মৃতি হৈ। উভতি যাব খোজো সুমধুৰ অতীতলৈ, এয়া যেন উদাসীন সময়।